চব ব্লগছ আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ বহুত দিন হ'ল ভিডিঅ' নিদিয়া বিশেষ কাৰণবশতঃ আশা কৰোঁ আপোনালোকে চুপ মাফ কৰি দিব আৰু মোৰ মানে ভাইটি এটাৰ মানে ঘৰ কাৰ্বি আংলঙত সি তাৰ মাকে মোলৈ মৰমতে শুকান গাহৰি মানে সিহঁতৰ চাঙত দিয়া গাহৰি অলপ দি পঠিয়াইছিলে গতিকে ভাবিছোঁ বোলো আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ কেনেকৈনো খাওঁ কেনেকৈনো বনাওঁ গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব মোৰ যেন এতিয়া কিচেন গাৰ্ডেনখন যেন আছে আপোনালোকক যে দেখুৱাইছিলোঁ সেইখন এতিয়া একদম ভাড়া হৈ গৈছে সময়টোতো ল'বই মই আগতে সেইখিনি কৰি থৈ দিছিলোঁ গতিকে এতিয়া একদম পূৰা খাব পৰা হৈ গৈছে চববিলাক পাচলি গতিকে আপোনালোকক সেইখিনি দেখাওঁগৈ এতিয়া বলক তেতিয়াহ'লে এইখনেই হ'ল মোৰ কিচেন গাৰ্ডেন ইয়াত দেখিছে এয়া হ'ল বিলাহী সৰু সৰু পালেং হৈছে আৰু পুলিবিলাক এবাৰ খালোঁ এয়া চব মাছৰ কাৰ্টুনত এয়া কৰি লৈছোঁ এয়া ধনিয়া এইপিনে আছে পালেং এয়া চব পালেঙে এইখিনি ডাঙৰ পালেং এইখিনি অলপমান খোৱা হৈ গ'ল এয়া সৰু আকৌ পেলাইছোঁ তাৰপিছত এয়া পালেং এয়া হ'ল বেঙেনা তাৰপিছতে দেখাই আছোঁ এয়া হ'ল লাই এইজোপা হ'ল ডালিম এইজোপা বেদনা আছিলে মানে ডাঙৰ যিটো ডালিমটো তলত আছিলে ওপৰত এতিয়া মোৰ তলত ঠাই নাইকিয়া সেইকাৰণে ওপৰত আহি পেলাই এয়া ৰুই থৈ দিছোঁ তাৰপিছতে এয়া হ'ল বেঙেনাজোপা স্বাস্থ্যটো ভাল হৈছে এয়া ফ্লাৱাৰিং হৈছে আৰু এয়া মূলা লাই এয়া হ'ল মান ধনিয়া আৰু এয়া মান ধনিয়া তাৰপিছতে এয়া এইটো কি কয় ফ্ৰেঞ্চ বিন কিন্তু ইমান এটা ভাল নহ'ল আৰু এয়া হ'ল কেপচিকামৰ পুলি পানী দিয়াই হোৱা নাইকিয়া পানী দিবহে লাগিব এইজোপা হ'ল মোৰ মৰমৰ পাণ গছ বৰ কষ্টত উঠাইছোঁ এই পাণ গছজোপা পাণ গছ মায়ে তাতে এয়া ছিগি নিলে দেখিছেনে এয়া পাণ গছ আৰু এয়া দেখিছে লাগিছে অলপকৈ ফ্ৰেঞ্চ বিন লাগিছে এইজোপা বেঙেনা গছ ফুল ফুলিছে সেয়াই আৰু এইখনেই মোৰ হ'ল কিচেন গাৰ্ডেন যি টি বস্তু পটককৈ পোৱা যায় ছিগি মই লাই পাত অলপ লায়ে গাহৰিয়ে নাজানো কেনেকুৱা হয় মই ট্ৰেডিশ্যনেল ৱে নাজানো বনাম আৰু মোৰ নিজৰ ষ্টাইলত লাই পাত ছিগি লওঁ এয়া হৈ গ'ল হৈ যাব বেছি মানুহৰ কাৰণে নহয় এইখিনিকে ছিগিলোঁ এতিয়া ইয়াৰ সৈতে কিবা এটা বনামগৈ চাই থাকক এইকেইটা মোৰ ফাৰ্মৰ নতুন আলহী দেই এইকেইটা মোৰ ফাৰ্মৰ নতুন আলহী নতুনকৈ জন্ম হৈছে মোৰ ঘৰতে উপজা পোৱালি এইকেইটা হ'ল ব্লেক চিকেন এয়া গ'লেই সিহঁত পাখি গজিছে আৰু সিহঁতৰ এইকেইটা ব্লেক চিকেন পোৱালি সিহঁতৰ পাখি গজিছে এতিয়া ডাঙৰ হৈছে আৰু অকণমান 150 গ্ৰামমানকৈ আহিছে এয়া নামি আহিছোঁ এতিয়া শাক লৈ পেলাই লৰালৰিকৈ নামি আহিছোঁ বনাম এতিয়া এয়া বাবুহঁতৰ ঘৰৰ পৰা অনা পোৰা গাহৰি এয়া মানে খৰিকাত দিয়ে এইটো এনেকৈ শুকোৱা গাহৰি এয়া দিছে নহয় শুকোৱা গাহৰি আজি সৈতে কিবা এটা বনাম ইয়াতে গাহৰিখিনি এনেকুৱা সৰু সৰুকৈ এনেকুৱা ডাঙৰ টুকুৰা আছিলে ডাঙৰ টুকুৰা আছিলে এয়া
শুকোৱাৰ পিছত দেখিছেনে কেনেকুৱা হৈ যায় ডাঙৰ ডাঙৰ টুকুৰা আছিলে কাটি পেলাই এনেকুৱা এতিয়া সৰু সৰু টুকুৰা কৰি লৈছোঁ এয়া এতিয়া বনোৱা কাঁহীখন যোগাৰ কৰি ল'লোঁ পিঁয়াজ নহৰু মই এয়া নহৰু বাকলিৰ সৈতে পিচিছোঁ আদা আলু বিলাহী আৰু এয়া হ'ল লাই শাক আৰু এয়া হ'ল গাহৰি এতিয়া বনোৱা ষ্টাৰ্ট কৰি দিওঁ কেৰাহী গৰম হৈ গ'ল এয়া দিম কেৰাহীত অলপমান খোৱা তেল গৰম হৈ গ'ল এতিয়া এয়া দিলোঁ পিঁয়াজ নহৰু আৰু আদা ইয়াত দি দিলোঁ দেই এতিয়া দিম ইয়াতে আলু কেইটুকু সোনকালে সিজিব লাগিবতো সোৱাদ অনুসৰি নিমখ হালধি আধা চামুচ হালধি দিছোঁ বেছি দিয়া নাই 3টা মানুহৰ কাৰণেহেতো এতিয়া দিম ইয়াত আধা চামুচ জিৰা গুড়া এতিয়া আলু কেইটুকু দেখিছেনে এতিয়া আলু কেইটুকু অলপমান সিজিছে মানে আধা সিজা হৈছে এইখিনি সময়তে দিম এয়া লাই পাত এতিয়া ইয়াতে অলপমান আৰু পানী দি দিব পানী দিয়াৰ পিছতে এইখিনি হ'ল গাহৰি সৰু সৰুকৈ পিচ কৰি থোৱাখিনি গাহৰিখিনি গোটেইখিনি বনোৱা নাই আজি যিহেতু ৰিজাৰ্ভ কৰি থৈ দিব পাৰি এইখিনি গাহৰিখিনি গতিকে সম্পূৰ্ণ গোটেইখিনি বনোৱা নাইকিয়া অলপ বনাইছোঁ এইখিনি এতিয়া দি দিম ইয়াতে দি দিব অলপ লৰাই দিব পেলাই ঢাকোনখন গেছটো চিমত দি পেলাই ঢাকোনখন বন্ধ কৰি দিব এয়া দেখিছে আলুখিনি সিজিলে আৰু এয়া শুহি গ'ল এইখিনি সময়তে দিম বিলাহীখিনি কাৰণ বিলাহীখিনি যদি আগতীয়াকৈ দি দিওঁ তেতিয়াহ'লেতো আলুখিনি নিসিজিব গতিকে এতিয়া দিলোঁ বিলাহীখিনি এনেকৈ লৰাই দিব ধুনীয়াকৈ এয়া হৈ গ'ল এয়া একদম দেখিছে শুকান গাহৰি লাই শাকেৰে শুকান গাহৰি হৈ গ'ল এয়া লাই শাকেৰে শুকান গাহৰি আৰু এয়া হ'ল ভাত শুকান যিহেতু গতিকে অকণমান ইয়াৰ যিটো চালটো সেইটো অলপমান চিকটা খাবলৈ অকণ চিকটা কিন্তু সেইটোও সোৱাদ আছে খাই বহুত সুন্দৰ লাগিছে মই প্ৰথম টাইম খালোঁ আজি আপোনালোকেও তেতিয়াহ'লে ঘৰত ট্ৰাই কৰিব পাৰে ধন্যবাদ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই